সপোন লৈ আগবাঢ়ি আহিছোঁ। সেই সপোন লোৱা মানুহক এফালে উপকাৰ কৰি আনফালে নিজৰ জীৱনৰ কাৰণে কিবা এটা কৰিম। বৰ্তমান যিটো চিটুৱেশ্যন, এই চিটুৱেশ্যনটোৰ পৰা পৰিত্ৰাণ লৈ এটা ভৱিষ্যতত যাতে এটা সফল ব্যক্তি হিচাপে নিজকে পৰিচয় দিব পাৰোঁ, তেনে এটা মনোভাৱ লৈ আমি ইয়াত আহিছোঁ আৰু সেই মানুহখিনি আমি ইয়াত গোট খাইছোঁ। গতিকে আমি আজি যে মাছ পপুলেশ্যন এটা আমি এইটো আশাও কৰা নাই, যথেষ্ট ভাল লাগিছে মোৰ। তো মই ইয়াৰ আগতে মই পৰিচয় দিছোঁ, মই এজন শিক্ষক আৰু নেটৱৰ্কিং মাল্টি লেভেল মাৰ্কেটিং মোৰ অত্যন্ত প্ৰিয় এটা ছাবজেক্ট। মই এইটো জড়িত থাকোঁ, 2-3টা কোম্পানী মই ইয়াৰ আগতেও জড়িত আছিলোঁ। আজি প্ৰায় 15-20 বছৰমান হ'ল মই নেটৱৰ্কিঙৰ লগত কিছু হ'লেও জড়িত থাকোঁ। 4-5 বছৰৰ পৰা মই ওতঃপ্ৰোতভাৱে তো যিখিনি অভিজ্ঞতা মোৰ হৈছে, সেই অভিজ্ঞতাৰ তোলাচলীৰ জুখি এটা ভাল কনচেপ্ট, ভাল বস্তু আমি হাতত লৈছোঁ আৰু হয়তো আশা কৰিছোঁ গোটেই নৰ্থ ইষ্ট, গোটেই ভাৰতবৰ্ষত আমাৰ এই যে নতুন যি বস্তুটো আমি এটা আশা ভৰসা লৈ আগবাঢ়ি আহিছোঁ, ইয়াৰ সুবাস আমি বিয়পাই দিব পাৰিম। ইয়াৰ কাৰণ কিছু আছে, কাৰণখিনি মই ব্যাখ্যা কৰিম। সেই গোটেই ভাৰতবৰ্ষখনকে এটা মাল্টি লেভেল মাৰ্কেটিঙৰ দৰে এটা ইমান ভাল, য'ত ৰিলেশ্যন বিল্ডিং হয়, য'ত মানুহৰ লাইফ ছেটিং হয়, য'ত লাইফ বিল্ডিং হয়, তেনেকুৱা এটা কনচেপ্টৰ একেবাৰে কলুষিত কৰি থৈ গৈছে। মানুহ নুশুনা হৈছে যে না এই নেটৱৰ্ক নালাগে। তাৰ পাছত যি হওক, লাহে লাহে মানুহবিলাক যেতিয়া নেটৱৰ্কিঙৰ ওপৰত বিভিন্ন কোৰ্চ ওলাল, আজি ধৰক পশ্চাত্য দেশ বা উন্নত দেশবিলাকে যেতিয়া দেখিলে নেটৱৰ্কিঙত যিটো আগবাঢ়ি গ'ল আৰু মানুহৰ যিটো বৰ্তমান পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আজি ধৰক প্ৰত্যেক মানুহ কি বেমাৰ আজাৰ আক্ৰান্ত হৈ আছে। ইয়াৰ বিভিন্ন কাৰণ আছে, কাৰণবিলাক বহুত ডাঙৰ কাৰণ, মই ব্যাখ্যা নকৰোঁ, কিন্তু আমি সকলোৱে জানো যে আজি ঘৰ মানুহ বেমাৰ, এনে এটা পৰিৱেশ হৈছে। ইয়াৰ ওপৰত বেছ কৰি আজি কিছুমান ডাঙৰ কোম্পানীবিলাক বা কিছুমান চাইণ্টিষ্ট, ডাক্তৰ, তেওঁলোকে কিছুমান ছাপ্লিমেণ্ট বা তেনেধৰণৰ ভাল বস্তু লোৱাৰ কাৰণে আজি মাৰ্কেটত লাহে লাহে নেটৱৰ্কিঙৰ ইমেজটো কিছু ঘূৰি আহিব অৱস্থা এটাত আহিছে। মই আপোনালোকক আৰম্ভণিতে এটা কথা কওঁ যে আজিলৈকে এই MLM ছেক্টৰত আমি যিখিনি মানুহ জড়িত আছিলোঁ, যদি আমাৰ ভিতৰত কিবা যদি এটা বেদনা আছে, কলংক আছে, ইমেজ ফেচ ভেলু নষ্ট হৈ যোৱা এনে পৰিৱেশ হৈছে, গোটেইখিনিৰ পৰা পৰিত্ৰাণ কৰাৰ এটাই উপায় বেড ৰিলিজন কৰিব লাগিব। কাৰণ এইটো এনেকুৱা এটা কনচেপ্ট যিটো ভাৰতবৰ্ষৰ বুকুত ডাঠিকৈ আপুনি ক'ব পাৰিব যে এনেকুৱা কনচেপ্ট ভাৰতবৰ্ষত আজিলৈকে নাই, এনেকুৱা প্ৰডাক্টো নাই, এনেকুৱা প্লেটফৰ্মো নাই, এনেকুৱা প্লেনো নাই, বিজনেছ প্লেন। ইয়ে আমাক কি কৰিব, বিগত দিনৰ গোটেইবিলাক আমাৰ যদি কিবা পোৱা নোপোৱাৰ বেদনা, মানুহৰ পৰা কলংক, মানুহৰ পৰা গালি গিলাচ কিবা কিবি পাইছিলোঁ, গোটেইবিলাকৰ পৰা পৰিত্ৰাণ কৰি আমাক এটা সুন্দৰ ভৱিষ্যতৰ দিশে আগবঢ়াই লৈ যাব বেড ৰিলিজন কৰিব পাৰিব। যি হওক, এই যে বেড ৰিলিজন গ্লোবেল প্ৰাইভেট লিমিটেড এই কোম্পানীটো, ইয়াৰ কিছু কিয় আমাক ইমান এটা ভাল এটা পৰিৱেশ লৈ যাব, বা আমি আমাৰ যিখিনি সপোন পিচফুল লাইফৰ কাৰণে দুটা বস্তু অত্যন্ত জৰুৰী। শান্তিপূৰ্ণ জীৱন ব্যৱস্থাৰ কাৰণে দুটা বস্তুই লাগে। 1 নম্বৰ হেল্থ এণ্ড ৱেলথ। স্বাস্থ্যও লাগে, টকাও লাগে। স্বাস্থ্য যথেষ্ট ভাল, টকা পইচা নাই, শান্তিপূৰ্ণ জীৱন ব্যৱস্থা কেতিয়াও আশা কৰিব নোৱাৰি। আকৌ টকা যথেষ্ট আছে, স্বাস্থ্য ভাল নহয়, শান্তিপূৰ্ণ জীৱন ব্যৱস্থা আমি আশা কৰিব নোৱাৰি। বেড ৰিলিজন গ্লোবেল প্ৰাইভেট লিমিটেড দুইটা বস্তু আমাক ধুনীয়াকৈ উপস্থিত দিছে। এই যে কোম্পানীটো বেড ৰিলিজন গ্লোবেল প্ৰাইভেট লিমিটেড, এই কোম্পানীটো প্ৰথমতে আমি ইয়াৰ কিছু অৰিজিনেল বেকগ্ৰাউণ্ডলৈ যাওঁ, প্লেটফৰ্মলৈ যাওঁ। আমি আচলতে কোনো এটা কোম্পানী চুজ কৰিবলৈ 5টা P আমি জানিব লাগে। 5টা P, 5P। নাম্বাৰ 1 প্লেটফৰ্ম বা প্ৰফাইল অফ দ্য কোম্পানী। তো বেড ৰিলিজন গ্লোবেল প্ৰাইভেট লিমিটেড আমি ইমান ডাঠিকৈ ক'ব পাৰিছোঁ যে আজি ভাৰতবৰ্ষৰ এনেকুৱা কোনো নেটৱৰ্কিঙৰ কোনো কোম্পানীৰ লগত ইয়াৰ কোনো কম্পাৰিজনে নহয়, আনপেৰালেল কনচেপ্ট। কিয় ক'ব বিচাৰিছোঁ, কাৰণ এই যে কোম্পানীৰ যিজন মালিক, এই মালিকজন এইজন মানুহৰ
শ্ৰী ডক্টৰ SM ৰাজু। তেখেত এজন IS অফিচাৰ আছে, ৰিটায়াৰ্ড IS অফিচাৰ বৰ্তমান। প্ৰথম ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, তাৰপিছত ডিভিজনেল কমিশ্যনাৰ DC হিচাপে কাম কৰিছে, তাৰপিছত প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ বিহাৰ। বিহাৰত চাকৰি কৰিছিল। প্ৰিন্সিপাল ছেক্ৰেটাৰী বুলি আমি কি বুজি পাওঁ? এটা ষ্টেটৰ বা ইণ্ডিয়া লেভেলত টপ লেভেল যিবিলাক অফিচাৰ থাকে তাতকৈ আৰু ডাঙৰ অফিচাৰ নাই, আমোলা নাথাকে। প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ বিহাৰত তেখেত চাকৰি কৰিছে। তেখেতৰ ঘৰ বেংগলত। তো চাকৰি কালত তেখেতে 12টা কেৱল এৱাৰ্ড পাইছে। ভাৰতবৰ্ষৰ বুকুত এনেকুৱা অদ্বিতীয় কোনো এজন মানুহ নাপাব যি ইমান ডাঙৰ পদবীত চাকৰি কৰাৰ পিছত 12টা নহয় 5টা এৱাৰ্ড পাইছে। ইউনেস্কোৰ পৰা পাইছে, বিদেশৰ পৰা USৰ পৰা পাইছে, তাৰপিছত UNৰ পৰা পাইছে, হংকঙৰ পৰা পাইছে, দালাই লামাই দিছে, বিল গেটছে দিছে, প্ৰেচিডেণ্ট এৱাৰ্ড পাইছে, ভাৰত চৰকাৰে দিছে। এনেকুৱা বিভিন্ন অনুষ্ঠান গিনিজ বুক অফ ৱৰ্ল্ডত তেখেতৰ নাম সন্নিৱিষ্ট আছে। APJ আব্দুল কালাম, যিজন আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ জনপ্ৰিয় ৰাষ্ট্ৰপতি, যি ভাৰতবৰ্ষক এটা বেলেগ দৃষ্টিৰে চাইছিল। তেওঁৰ যিটো কিতাপ টাৰ্গেট 3 বিলিয়ন, এই কিতাপত কেৱল 2টা পেজ SM ৰাজু ছাৰৰ বিষয়ে লিখা আছে। কম কথা নহয়। এনেকুৱা এটা মানুহ এই কোম্পানীৰ মালিক, তেখেতে নিজে ইনভেনশ্যন কৰিছে প্ৰডাক্টটো, তেখেতে নিজে টোটালি ৱেল ডিচিপ্লিনত কোম্পানীটো প্ৰমোট কৰি আছে। গতিকে এনেকুৱা ইমান ডাঙৰ এটা মানুহ যি ইমান এৱাৰ্ড পোৱা, চৰকাৰীভাৱে স্বীকৃত, গোটেই অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, এনেকুৱা দেশ বিদেশৰ পৰা তেখেতৰ স্বীকৃতিপ্ৰাপ্ত এনেকুৱা এজন মানুহ কোনোবা কোম্পানীত আপুনি দেখাব পাৰিবনে? যাৰ কাৰণে কৈছে আন কৰা, এনেকুৱা মানুহ ক'তো নাপাব। মেক্সিমাম কোম্পানী কি কৰিছে? আপুনি আমি কোনোবা কোম্পানী ছাকচেছ হৈছোঁ, কৰোৰ টকা ইনকাম কৰিছোঁ, তাৰপাছত আমি নিজে কোম্পানী বনাই লৈছোঁ। কোনোবা মেনুফেকচাৰিং ইউনিটত গৈছোঁ যে আমাক কেইটামান প্ৰডাক্ট লাগে, কিছুমান ইনগ্ৰিডিয়েণ্ট দি বনাই দিব লাগে, মেংগ' ষ্টিল, মাকাৰো, মৰিংগ, এইবিলাকৰ নাম সকলোৱে মুখস্থ আছে। এইবিলাকৰ পৰা এটা প্ৰডাক্ট বা 2টা প্ৰডাক্ট বা 10টা প্ৰডাক্ট বনাই দিব লাগে। মেক্সিমাম কোম্পানী এইটোৱে কৰে। মেনুফেকচাৰবিলাকে তেতিয়া এই বস্তুবিলাক বনায় আৰু তেওঁলোকে মাৰ্কেটিং কৰে, কোম্পানী বনাই দিয়ে। তেওঁলোকৰ এটা নিৰ্দিষ্ট লক্ষ্য থাকে, লক্ষ্য উপনীত হোৱাৰ লগে লগে আকৌ নতুনকৈ কিবা থাকে। তেওঁলোকৰ কোনো ফেক্টৰী নেই, তেওঁলোকৰ নিজা বুলি কোনো কিছুই নাথাকে, জাষ্ট মাৰ্কেটিঙে কৰে। মেক্সিমাম কোম্পানী ছাপ্লিমেণ্টৰ মাৰ্কেটিং এনেকুৱা ধৰণৰ আছে। কিন্তু SM ৰাজু ছাৰৰ দৰে এজন মানুহ ক'তো নাপায়। নম্বৰ 1। নম্বৰ 2, তেখেতে কেনেকৈ ইমান ধুনীয়া প্ৰডাক্টটো ইনভেনশ্যন কৰিলে তাৰ কিছু ইতিহাস মই আপোনালোকে কৈ দিছোঁ। চাকৰি কালত তেখেতৰ আৰ্থৰাইটিছ বেমাৰ হৈছিল আৰু হাৰ্টৰ অলপ প্ৰব্লেম আছিল, ডায়েবেটিছ আছিল। বিশেষকৈ আৰ্থৰাইটিছত যথেষ্ট যন্ত্ৰণা ভুগিছিল, বহু ট্ৰিটমেণ্ট কৰিছিল। ইমান ডাঙৰ এটা মানুহ, ট্ৰিটমেণ্ট কৰাটো তেওঁলোকৰ কোনো অসুবিধা নাই। ট্ৰিটমেণ্ট কৰাৰ পাছতো তেখেতে যথেষ্ট আৰাম পায়, কিন্তু ভাল নহয়। আৰ্থৰাইটিছটো ভাল নহয়, জইণ্ট পেইন ভাল নহয়। তাৰপিছত তেখেতে নিজে আয়ুৰ্বেদৰ ওপৰত, কোনো ফ্লুইডছ ৰুজ বেৰীৰ ওপৰত নহয়, 5000 বছৰ পুৰণি আয়ুৰ্বেদা লিটাৰেচাৰ যিটো আছে, লিটাৰেচাৰৰ ওপৰত কমপ্লিট আয়ুৰ্বেদিক প্ৰপ্ৰিয়েটৰী মেডিচিন যিবিলাকেৰে বনায়, সেইবিলাকৰ ওপৰত তেওঁ এটা ৰিচাৰ্চ কৰি তাৰপাছত তেখেতে এটা ফৰ্মুলা ওলাই তেখেতে এই প্ৰডাক্টটো ডিজাইন বনালে। এটা জুইচ বনালে, নিজে খালে। খোৱাৰ পাছত উইথিন এ মান্থ তেখেতৰ আৰ্থৰাইটিছটো ভাল। এই কথা বহুজনে বন্ধু বান্ধৱ, তেখেতৰ কমিশ্যনাৰ লেভেল বা তেনেকুৱা মিনিষ্টাৰ লেভেলৰ বহু মানুহ তেওঁলোকৰ আছে, বহুতে প্ৰডাক্টটো লৈ খাইছে, খোৱাৰ পাছত ভাল পাইছে। 2008 চনত তেখেতৰ দেউতা কিডনি পেচেণ্ট হয়, 9.6 ক্ৰিটিনিন বাঢ়ি যায় আৰু ডায়েলিচিছ ষ্টাৰ্ট কৰে বেংগলোৰত। ৰাজু ছাৰে সেই বস্তুটো বনাই, জুইচটো বনাই তেখেতৰ দেউতাকলৈ পঠাই দিয়ে। তাতে যোৱাৰ পাছত কেইদিনমানৰ ভিতৰত ডায়েলিচিছ বন্ধ হৈ যায়। তাৰপাছত টোটালি 1.2 লৈ ক্ৰিটিনিন আহি যায় 9.6ৰ পৰা। মেডিকেল কাউন্সিলৰ পৰা
এই কৰ্ণাটক গভৰ্ণমেণ্টৰ মেডিকেল কাউন্সিল যিটো আছে তেওঁলোকৰ তাৰ পৰা তেখেতক পুৰস্কৃত কৰা ৰাজস্থানত তেখেতৰ ইনভেনশ্যনৰ কথা জানি কেনেকৈ হ'ল মিৰাকেল ডায়লচিছ কৰা পেচেণ্ট 9.6ৰ পৰা উইদিন শ্বৰ্ট টাইমত আকৌ 1.2 তাৰিখৰ ডায়লচিছ বন্ধ হ'ল তেওঁক কি কৰিলে পুৰস্কৃত কৰিলে আৰু এই কথাৰ ওপৰত যেতিয়া জনাবলে বৰ্তমান শ্ৰীপদ নায়ক আয়ুষ মিনিষ্টাৰ যিটো চেণ্ট্ৰেল মিনিষ্টাৰ শ্ৰীপদ যশো নায়ক তেখেতৰ কিছু প্ৰব্লেমৰ কাৰণে তেখেতৰ লগ ধৰি প্ৰডাক্টটো খায় বৰ্তমান বিহাৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং তেখেতে খালে ইয়াত তেখেতসকলৰ ধুনীয়াকৈ লিখনি দিয়া আছে তেখেতসকলে যে প্ৰডাক্টটো খাইছে এইটো তেওঁলোকে একবাৰে কিহত আপোনাৰ টিভি চেনেলবিলাক যে আছে নিউজ চেনেলবিলাকত তেওঁলোকে প্ৰকাশ কৰিছে এনেকুৱাকৈ চিফ জাষ্টিছ অফ ইণ্ডিয়া তাৰপাছত ভাৰতৰ ডাঙৰ ডাঙৰ আমোলাবিলাক IAS অফিচাৰবিলাক এনেকুৱা 200+ মানুহ মাজে মাজে যাৰ যি প্ৰব্লেম হৈছে তেখেতক লগ কৰি বস্তুটো লৈ খাইছে প্ৰত্যেকেই ভাল যেতিয়া ৰেজাল্ট পাইছে শ্ৰীপদ নায়ক গিৰিৰাজ সিং তেখেতসকলে তেওঁক এটা বস্তু কৈছে এই প্ৰডাক্টটো আপুনি প্ৰডাকশ্যন কৰিব লাগে কাৰণ ইণ্ডিয়াৰ প্ৰতিটো মানুহৰ দৰকাৰ আছে এনেকুৱা এটা মিৰাকেল আৱিষ্কাৰ তাৰপাছত ছাৰৰতো ইমান পইচাও নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 55 crore তেখেতক কেছ দিলে আৰু কৰ্ণাটক গভৰ্ণমেণ্টে 700 acre ভূমি দিলে ফাৰ্মিং অৰ্গেনিক ফাৰ্মিং কৰাৰ কাৰণে তেখেতে বেংগলোৰৰ পৰা 40 কিলোমিটাৰ দূৰত 700 acre এৰিয়া এটা কৰি তাত টোটাল অৰ্গেনিক ফাৰ্মিং যিবিলাক ৰ মেটেৰিয়েলছৰ দৰকাৰ গোটেইবিলাক তেওঁ নিজে অৰ্গেনিক পদ্ধতি তেখেতে ফাৰ্মিং কৰি আছে আৰু 2055 কোটি টকা খৰচ কৰি 40 acre এৰিয়াৰ ভিতৰত তেখেতে ফেক্টৰীটো বনাইছে 2016 চনত প্ৰথম প্ৰডাকশ্যন তেখেতে 3টা প্ৰডাক্ট তেখেতে প্ৰডাকশ্যন কৰিলে এই 3টা বস্তু অলৰেডি হয়তো আপোনালোকে বহুতে পাইছে ৰাজু ছাৰৰ বিষয়ে এই যেনেকৈ হাউচ অফ কমনছ এইটো ক'ত ইংলেণ্ডৰ পাৰ্লিয়ামেণ্ট হাউচ অফ কমনছৰ পৰা ইণ্টাৰেক্টিভ ইনোভেশ্যন এৱাৰ্ড ফৰ দ্য ইনভেণ্টৰ ডক্টৰ SM ৰাজু প্ৰেজেণ্টেড এট দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট লণ্ডন 2019 ইমান উচ্চ মানে পাৰ্চনেলিটি থকা মানুহ SM ৰাজু তেখেতৰ ইনভেনশ্যনৰ কাৰণে তো যি হওক তেখেতে 3টা বস্তু বনালে তাৰ ভিতৰত বেড নেচাৰে এটা এইটো প্ৰথম মিৰাকেল ড্ৰিংক হিচাপে পৰিচিত আছিল ট্ৰেডিশ্যনেলি নেটৱৰ্কিং নাছিল টোটালি মিৰাকেল ড্ৰিংক বনালে বেড নেচাৰে এইটো মিৰাকেল ড্ৰিংক এটা মিৰাকেল ড্ৰিংক 2টা আৰু এটা বেড ইমুইন এটা আৰু পাউডাৰ এটা বনালে মিৰাকেল পাউডাৰ যিটো বৰ্তমান বেড নেচাৰে বেড ইমুইন আৰু বেড পাৱাৰ 3টা নামে বৰ্তমান জনাজাত এই বস্তুটো বনোৱাৰ পাছত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বহু মানুহ এইটো বস্তু খাইছে ভাল পাইছে এই বস্তুটো বিদেশত যথেষ্ট প্ৰচাৰ হৈছে আমেৰিকা জাপান কানাডা ইংলেণ্ড হংকং মালয়েছিয়া ইণ্ডোনেছিয়া আদি কৰি 13টা কাণ্ট্ৰি 13 কাণ্ট্ৰি crore টকাৰ প্ৰডাক্ট ইয়াৰলি তাত গৈ আছে আজিও গৈ আছে 5 yearsৰ পৰা ফেক্টৰী কৰি তেওঁ বস্তুবিলাক ভাৰত প্লাছ বিদেশত প্ৰডাকশ্যন কৰি গৈ আছে বস্তুবিলাক ৰাজু ছাৰৰ এটাই কথা যে প্ৰডাকশ্যন কৰিলোঁ ফৰ ইণ্ডিয়ান প্ৰতিজন ভাৰতবাসীৰ কাৰণে কিন্তু দেখা গ'ল ভাৰতৰ 1% মানুহ এতিয়ালৈকে আমাৰ প্ৰডাক্টটো খাব পৰা নাই তেনেহ'লে আমি কি কৰোঁ তেতিয়া কিছুমান মানুহে তেওঁক বুদ্ধি দিলে আপুনি যদি এই প্ৰডাক্টটো নেটৱৰ্কিং মাৰ্কেটিঙত মাল্টি লেভেল ডাইৰেক্ট চেলিঙত দিয়ে তেতিয়া কি কৰে এই ডিষ্ট্ৰিবিউটৰবিলাক ঘৰ প্ৰমোট কৰে ঘৰ শ্বেয়াৰ কৰে প্ৰতিটো ভাৰতবৰ্ষৰ প্ৰতিটো চুকে কোণে তেতিয়া আপোনাৰ প্ৰডাক্টটো শ্বেয়াৰ কৰে এই কথা তেতিয়া মানি লৈ 2021 চনৰ এপ্ৰিলত তেখেতে নেটৱৰ্কিঙত প্ৰডাক্ট তিনিটা দিলে আৰু প্ৰডাক্ট তিনিটা দিয়াৰ লগে লগে প্ৰডাক্ট তিনিটাৰ নাম বেড নেচাৰে বেড ইমুইন বেড পাৱাৰ ঠিক আছে এতিয়াও ফেক্টৰীৰ পৰা মানে এটা টোটালি ডিককশ্যন ফৰ্মত প্ৰডাকশ্যন হৈ বটলবিলাক ৰিফিলিং হৈ অহাৰ পাছত
এটা লেবেল লগাইছে মিৰাকেল ড্ৰিংক, এটা লেবেল লৈছে বেড পাৱাৰ, বেড নেচাৰ। যিটো ট্ৰেডিশ্যনেল বিদেশত গৈ আছে মিৰাকেল ড্ৰিংক হিচাপে গৈ আছে, আৰু ভাৰতবৰ্ষত যিটো আহি আছে এইটো বেড নেচাৰ, বেড ইমিউন, বেড পাৱাৰ হিচাপে। তো 5 বছৰৰ পৰা অলৰেডি অইল ইষ্টাব্লিছ ফেক্টৰী এটা, আৰু এই প্ৰডাক্টৰ ওপৰত ইতিমধ্যে বহুত এৱাৰ্ড পাইছে, ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ পৰা এৱাৰ্ড পাইছে। তেনেকুৱা এটা প্ৰডাক্ট আজিৰ ভাৰতবৰ্ষত কোনোবা নেটৱৰ্কিং মাৰ্কেটিঙত কোনোবা কনচেপ্টত আছেনে? আপোনালোকে ভালকৈ চিন্তা কৰি চাবচোন, কোনোবা নেটৱৰ্কিং মাৰ্কেটিঙত আছেনে? এনেকুৱা নাপাব আপোনালোকে। এই প্ৰডাক্টটো তেখেতৰ এটা অবিস্মৰণীয় আৱিষ্কাৰ, যিটোৰ ওপৰত অইল অলৰেডি ৰিকগনাইজ হৈছে, নট অনলি ইণ্ডিয়া, বিদেশতো। তেনেকুৱা এটা প্ৰডাক্ট আমি পাইছোঁ ইয়াত এই কনচেপ্টৰ জৰিয়তে। আপোনাৰ যদি কাৰোবাৰ কিডনি ডায়েলিচিছ হৈ আছে, আপুনি তেওঁলোকক দিয়ক, তেওঁলোকৰ লাহে লাহে কিডনি ডায়েলিচিছ বন্ধ হ'ব আৰু নৰ্মেল পজিশ্যন হ'ব। যদি আপোনাৰ কাৰোবাৰ গল ব্লেডাৰ ষ্ট'ন হৈছে, কোনো প্ৰডাক্ট নাই যে গল ব্লেডাৰ ষ্ট'ন ৰিমুভ কৰে, কাটি পেলাব লাগে, কাটি পেলাব লাগে, আপুনি এইটো দি দিয়ক, তেওঁলোকৰ ৰিমুভ হৈ যাব, নাথাকে। কেঞ্চাৰ, টিউমাৰ, হাৰ্টৰ প্ৰব্লেম, নাৰ্ভৰ প্ৰব্লেম, পেৰালাইচিছ, স্কিন ডিজিজ, এজমা, পাইলছ, তাৰপাছত আপোনাৰ আৰ্থৰাইটিছ, আপোনাৰ ছেক্সুৱেল প্ৰব্লেম, বহুত মানুহ ল'ৰা ছোৱালী নহয়, মহিলাসকলৰ যিবিলাক প্ৰব্লেম ইত্যাদি, যিমান 170+ ডিজিজত ডকুমেণ্টাৰী ইভিডেণ্ট আছে প্ৰডাক্টত। এনেকুৱা এটা মিৰাকেল প্ৰডাক্ট আমি বেড লিগাৰ গ্লোবেল প্ৰাইভেট লিমিটেডৰ জৰিয়তে পাইছোঁ। সেইকাৰণে কৈছোঁ আনবিটেবল প্ৰডাক্ট, যিটো কোনো নেটৱৰ্কিং মাৰ্কেটত আপুনি নাপাব, আৰু এটা কিউৰেবল প্ৰডাক্ট। ইমান দিন আমি পাইছোঁ কেয়াৰ প্ৰডাক্ট, মেক্সিমাম ছাপ্লিমেণ্ট খোৱাৰ পাছত এটা ভাল কি হয় ফিলিংছ আহে। আমি যিকোনো ছাপ্লিমেণ্ট খাইছোঁ, ভাল ফিলিংছ এটা আহিছে, আমি বেমাৰীবিলাক খোৱাৰ লগে লগে বেমাৰীবিলাক হৈছে এইটো খাই ভাল লাগি আছে, ভাল পাম। কিন্তু দীৰ্ঘদিন খোৱাৰ পাছতো দেখা গৈছে কি বেমাৰ ভাল হোৱা নাই, এটা ৰিলিফ হৈ থাকে, খোৱা বাদ দিলে আকৌ আগৰ পজিশ্যনটো ঘূৰি আহে। ফাৰ্ষ্ট টাইম এই প্ৰডাক্টটো পাব যিটো দীৰ্ঘদিন খাব নালাগে, বেমাৰ ভাল হোৱাৰ পাছত আপুনি খোৱা বন্ধ কৰি দিব। কোম্পানীৰ ডক্টৰবিলাকৰ প্ৰস্তুত কৰা ডায়েট চাৰ্ট আছে, আপুনি ডায়েট চাৰ্ট মেইনটেইন কৰি থাকিব, লাইফত আপোনাৰ এই বেমাৰ হ'ব নহয়। তো কিউৰেবল প্ৰডাক্টৰ জৰিয়তে আমি এটা এতিয়া আমি বিজনেছ কৰাৰ এটা অপৰচুনিটি পাইছোঁ। নাম্বাৰ 1 এনেকুৱা অনাৰ, যি নিজে ইমান ডাঙৰ এটা পাৰ্চনেলিটি, যি নিজে এজন চাইণ্টিষ্ট, নিজে ইনভেণ্টৰ, নিজা ফেক্টৰীত প্ৰডাকশ্যন কৰি অইল ডিষ্ট্ৰিবিউটৰত চলাই আছে। মেক্সিমাম কোম্পানী যিবিলাকৰ কোনো ফেক্টৰী নাথাকে, কোনো ধৰণৰ বেলেগৰ পৰা প্ৰডাক্ট লৈ তেওঁলোকে মাৰ্কেটিং এক অপৰচুনিটি পাইছোঁ। দ্বিতীয় নম্বৰ, এনেকুৱা এটা প্ৰডাক্ট পাইছোঁ যিটো অলৰেডি এৱাৰ্ডে, বিভিন্ন ঠাইৰ পৰা এৱাৰ্ড পোৱা প্ৰডাক্ট, আৰু কিউৰেবল প্ৰডাক্ট। হাজাৰ হাজাৰ মানুহ তেওঁলোকৰ জটিল বেমাৰৰ পৰা আৰম্ভ হৈছে। SM ৰাজু ছাৰৰ লগত মই নিজে লগ কৰিছোঁ। যেতিয়া মই কনচেপ্টটো পালোঁ, চুজ কৰিলোঁ, দেখিলোঁ যে এইটো এটা বেলেগ বস্তু, মই নিজে গৈছোঁ কোম্পানীৰ ফেক্টৰী ভিজিটত, তাৰ ভিডিঅ' কৰি দেখাইছোঁ, বহুতৰ আছে ওচৰত। 3.5 ঘণ্টা কেৱল ফেক্টৰী, ফাৰ্ম হাউচ আৰু ফেক্টৰী মই ভিজিট কৰাত সময় লাগিছিল, ইমান ডাঙৰ এৰিয়া। তাৰপাছত প্ৰডাকশ্যন প্ৰণালী গোটেইখিনি চালোঁ, ভাল লাগিছে। যিমান মানুহৰ লগত লগ হৈছে, ৰিজাল্ট তেওঁলোকে 100% ৰিজাল্ট পাইছে। তাৰপাছত মই নৰ্থ ইষ্টত প্ৰমোট কৰাৰ কাৰণে এইটো লৈ এতিয়া ধৰক ষ্টাৰ্ট কৰিছোঁ। সেইকাৰণে আপোনালোকক কৈছোঁ এইটো আনপেৰালেল এটা কনচেপ্ট, আনবিটেবল এটা প্ৰডাক্ট। কি হ'ব লাগি আছে বলক। এই হ'ল আমাৰ প্ৰডাক্ট। গতিকে এইটো কৈছোঁ যে এই প্ৰডাক্টটো কিয় কিউৰেবল প্ৰডাক্ট বুলি কোৱা হৈছে, বাকীবিলাক ছাপ্লিমেণ্ট কিয় কেয়াৰ প্ৰডাক্ট বুলি কোৱা হৈছে। আমি যদি প্ৰডাকশ্যন ছিষ্টেমটোত যাওঁ, আয়ুৰ্বেদিকৰ 2টা ছিষ্টেমত প্ৰডাক্ট তৈয়াৰ হয়, মেনুফেকচাৰিং হয়। 1 নম্বৰ,
এক্সট্ৰাক্ট মেক্সিমাম প্ৰডাক্ট আয়ুৰ্বেদত এক্সট্ৰাক্ট কৰি বিভিন্ন ফ্ৰুইটছ বেৰিজ ইনগ্ৰেডিয়েণ্টৰ পৰা এক্সট্ৰাক্ট কৰি তৈয়াৰ কৰা হয় এক্সট্ৰাক্ট এক্সট্ৰাক্টত কি কৰা হয় ধৰা হ'ল কোনো এটা নেটৱৰ্কিং কোম্পানীৰ কথাই ক'লোঁ আমি যিহেতু নেটৱৰ্কিঙত আছোঁ নেটৱৰ্কিং কোম্পানীবিলাকে কি কৰে কোনো মেনুফেকচাৰিঙৰ ওচৰত যাই কয় যে আমাক এটা বা 10টা বা 3টা প্ৰডাক্ট বনাই দিব লাগে যিটো বিভিন্ন ধৰণৰ ইনগ্ৰিডিয়েণ্ট এক্সট্ৰাক্ট কৰা থাকে মেনুফেকচাৰিংবিলাকৰ ওচৰত কোনো এক্সট্ৰা নাথাকে তেওঁলোকে তেতিয়া ছাপ্লায়াৰৰ ওচৰত যায় ছাপ্লায়াৰবিলাকক তেওঁলোকে বেংগষ্টি গেৰুডাৰ্মা মৰিংগ বিভিন্ন ধৰণৰ এক্সট্ৰাক্ট বিচাৰে এতিয়া ছাপ্লায়াৰবিলাকৰ ওচৰত নাথাকে তেওঁলোকে তেতিয়া ব্ৰকাৰ থাকে কিছুমান বিভিন্ন ঠাইৰ এই ব্ৰকাৰবিলাকৰ পৰা এক্সট্ৰাক্ট কিনি লয় তেওঁলোকে মেংগষ্টিন গেনোডাৰ্মা মৰিংগ ইত্যাদি ধৰণৰ এক্সট্ৰাক্টবিলাক লৈ ছাপ্লায়াৰক দিয়ে ছাপ্লায়াৰে মেনুফেকচাৰিঙক দিয়ে ষ্টাৰ্টটো কি বস্তু এক্সট্ৰাক্ট এটা ফৰ্মুলাত বস্তু যেনেকৈ মেংগ আছে আমটো আছে ধৰি লওক মৰিংগৰ এক্সট্ৰাক্ট মৰিংগৰ পৰা যিটো ইমিডিয়েট বস্তুটো কি কৰিব লাগে মানে চেপি পেলাই যিটো ৰস টাইপ চিষ্টেম চিষ্টেমৰ জৰিয়তে বস্তুটো ধৰক আমটোতো ইমান ডাঙৰ বা হয়তো মৰিংগটোতো ইমান বস্তুখিনি গোটেইখিনি নালাগে এইটো এক্সট্ৰাক্ট কৰে এটা চিষ্টেমৰ জৰিয়তে গুড়া আকাৰত হওক বা জুইচ কিবা আকাৰত বস্তুটো সংৰক্ষণ কৰে মলিকুল গেছ হ্যাঁ নাইট্ৰ'পেডিকেল মলিকুল গেছ তেওঁলোকে এক্সট্ৰাক্ট কৰে এই এক্সট্ৰাক্টটোৱে কিনি লওঁ এতিয়া ধৰক গুড়া এইটো পাউডাৰ ফৰ্মত আছে এই পাউডাৰ ফৰ্মটো ওটা এটা এক্সট্ৰা বিভিন্ন কি হয় পাউডাৰ ফৰ্মত তেওঁলোকে বস্তুখিনি লৈ লয় এই এক্সট্ৰাক্টটো ছাপ্লায়াৰে মেনুফেকচাৰিঙত দিলে মেনুফেকচাৰিঙে তেতিয়া বিভিন্ন এক্সট্ৰাক্ট মিলাই এটা প্ৰডাক্ট তৈয়াৰ কৰে কিন্তু মেনুফেকচাৰিং কিন্তু নাজানে মেংগোষ্টিন যিটো এক্সট্ৰাক্ট এই মেংগোষ্টিনত অৰিজিনেল মেংগোষ্টিন আছে নে নাই না বেলেগ কিবা বস্তু বা ডুপ্লিকেট আছে এইবিলাক কিন্তু তেওঁলোকে জানাৰ কোনো ৰাস্তা নাই তেওঁলোকে কিনিয়ে লৈছে বিভিন্ন ঠাইৰ পৰা আৰু এইটো টেষ্ট কৰাৰ কাৰণে এটা DNA টেষ্ট কৰিব লাগে অৰিজিনেল টেষ্ট কৰাৰ কাৰণে যিটো ভাৰতবৰ্ষত কোনো আয়ুৰ্বেদিক ফেক্টৰীত নাই তেনেহ'লে যি এক্সট্ৰাক্ট পাইছে তৈয়াৰ কৰিছে কৰি দিছে 4টা ফৰ্মত এক্সট্ৰাক্ট পেষ্ট প্ৰস্তুত তৈয়াৰ কৰা এটা হ'ল টেবলেট এটা কেপচুল এটা হ'ল চিৰাপ এটা জুইচ এই 4টা ফৰ্মত এক্সট্ৰাক্ট প্ৰডাক্টবিলাক আহে টেবলেট আৰু কেপচুল ফৰ্মত যেতিয়া আহে একৰ্ডিং টু মেডিকেল চাইন্স 30ৰ পৰা 40% নিউট্ৰিশ্যন ভেলু ডেমেজ হয় আৰু যেতিয়া চিৰাপত আহে ইয়াত যেতিয়া চিৰাপ ফৰ্মত লৈ আহে এক্সট্ৰাক্টবিলাক ইয়াত ফ্লেভাৰ দিব লাগে নহ'লে মানুহে খোৱাৰ উপযোগী নাথাকে বিটকাল তিতা বা তেনেকুৱা বিটাৰ এনেকুৱা যাৰ ফলত ফ্লেভাৰ দিয়ে বিভিন্ন ধৰণৰ ফ্লেভাৰ তাত সংযোগ কৰে আৰু ফ্লেভাৰটো টোটালি চিনথেটিক এটা এটা কেমিকেল তো এই চিনথেটিক ফ্লেভাৰ যেতিয়া দিয়ে তেতিয়া 30% নিউট্ৰিশ্যন ভেলুটো নোহোৱা হয় এতিয়া প্ৰশ্ন হ'ল টেবলেট বা কেপচুল ফৰ্মতে দিয়ক বা চিৰাপ বা জুইচ ফৰ্মতে দিয়ক কোনো বেৰি ফ্ৰুইটছ ৰুটছ ইজ নট কিউৰেবল দ্য কেয়াৰ ইমিউনিটিৰ ওপৰত অৰ্গেনৰ ওপৰত কাম কৰে অৰ্গেন অৰ্থাৎ ইমিউন ছিষ্টেমৰ ওপৰত মেক্সিমাম কাম কৰে যাৰ ফলত কি হয় আমি ছাপ্লিমেণ্টবিলাক যেতিয়া ইউজ কৰোঁ তেতিয়া আমি খোৱাৰ পাছত এটা ফিলিংছ পাওঁ ভাল লাগে বেমাৰবিলাক যেন ভাল হ'ব এনেকুৱা ভাৱ হয় আৰাম পাওঁ কিন্তু কিউৰ নহয় কিছুদিন খোৱাৰ পাছত এৰি দিলে আকৌ যি বেমাৰ আগৰ পৰ্যন্ত আজি ভাৰতবৰ্ষত মেক্সিমাম এক্সট্ৰাক্ট প্ৰডাক্টৰ ওপৰত বিজনেছ কৰি আছে আৰু মেক্সিমাম এক্সট্ৰাক্ট প্ৰডাক্ট এইটোৱেই তেওঁলোকৰ ধৰ্মটাই হৈছে কেয়াৰ নট কিউৰ আমাৰ যিটো প্ৰডাক্ট ভেটলিজাৰ গ্লোবেল প্ৰাইভেট লিমিটেড কোম্পানীৰ যিটো প্ৰডাক্ট এই প্ৰডাক্টৰ টোটাল ডিককশ্যন ফৰ্মত হয় ডিককশ্যন আয়ুৰ্বেদিকৰ নিউ আয়ুৰ্বেদাৰ ডিককশ্যন ফৰ্মত প্ৰডাক্টটো হয় ডিককশ্যন ফৰ্ম এইটো নিউ আয়ুৰ্বেদাৰ
ডিককশ্যন ফৰ্মটো এইটো কেনেকুৱা ধৰণৰ হয় এইটো ইমান ডাঙৰ ডাঙৰ চিলিণ্ডাৰবিলাক আছে কোম্পানীৰ 6 টন 7 টন একটা সিলিন্ডার থাকে আমার কোম্পানির যিজন মালিক তার যেটো ফর্মুলা এই ফর্মুলা মতে টোটাল অরিজিনাল সাপোজ যেহেতু আয়ুর্বেদিক ইনগ্রিডিয়েন্ট বিলাকে দিয়ে এই বস্তুটা তৈরি করা হয়েছে সাপোজ ইয়াত চিরতা লাগে ডাইরেক্ট চিরতা দিছে কোনো ডুপ্লিকেটের কোনো সম্ভাবনাই নাই জামুন লাগে জামুন দিছে অর্জুনা লাগে অর্জুনা দিছে যিবিলাক ইনগ্রিডিয়েন্টের দরকার টোটাল কোনটো কি অনুপাতত দিব লাগে ইয়াত দিছে এই সিলিন্ডাৰত নলগে সিলিন্ডাৰৰ পৰা ইয়াত ফাৰ্ষ্ট ক্লিনচিং হয় ক্লিনচিং হোৱাৰ পাছত আল্টিমেটলি প্ৰডাক্ট এই বস্তুবিলাক গুচি এই সেকেন্ড সিলিন্ডাৰত অটোমেটিক আহি যায় ইয়াতে কি হয় সব অহাৰ পিছত এইটো বইলিং হয় পুৰা বইলিং হোৱাৰ পাছত তাৰ পৰা ভাপ উৎপন্ন হয় এই ভাপটো লাহে লাহে এইটো আহি টুকুৰা ইয়াত জমা হৈ এই সিলিন্ডাৰ ভৰ্তি হয় ইয়াৰ পৰা বিভিন্ন সিস্টেমৰ জৰিয়তে প্ৰডাক্ট আহি ৰিফিলিং হৈ বটলত ভৰ্তি হৈছে তো এই যে ডিককশ্যন ফর্ম ইয়াত কোনো ধৰণৰ সম্ভাৱনাই নাই বা ডুপ্লিকেট মালৰ কোনো সম্ভাৱনা এই কাৰণে নাই টোটাল অৰ্গেনিক সিস্টেম আৰু নিজে গোটেইখিনি ইয়াত দিছে ইনগ্ৰিডিয়েণ্টবিলাক ডাইৰেক্ট কোনো এক্সট্ৰা আৰু এই বস্তুটো টোটাল চেলৰ ওপৰত কাম কৰে যাৰ কাৰণে নাম চেলুলাৰ টোটাল চেলৰ ওপৰত কাম কৰে যেনেকৈ আমাৰ এক্সট্ৰাক্ট প্ৰডাক্ট কাম কৰে অৰ্গেনৰ ওপৰত এইটো কৰে চেলৰ ওপৰত এটা চেলৰ পৰা কোটি কোটি চেল হৈ আমাৰ হিউমেন বডিটো গঠিত হৈছে আৰু যিমানবিলাক অৰ্গেন আছে চেলৰ পৰাই গঠিত যেতিয়া চেলবিলাক এক্টিভ হ'ব চেলৰ পৰা টিস্যুৰ পৰা অৰ্গেন অংগ প্ৰত্যংগ এটা সিস্টেম ক্ৰিয়েট কৰে তাৰপিছত বডিটো এই আমাৰ সিস্টেমটো বডিটো গতিকে ডাইৰেক্ট চেলত ই কাম কৰি আছে চারটা কাম কৰিছে এই ফৰ্মুলা এক নম্বৰ কাম কৰিছে সেল ডিটক্সিফিকেশন অর্থাৎ আমার সেলৰ আমার শরীরের ভিতৰত যিমান আমি কিমান বেয়া বস্তু খাই আছো 1 লিটাৰ পেট্ৰলৰ খাই আমাৰ শৰীৰৰ আৰামৰ কাৰণে আমি বাইকবিলাক কিনো গাড়ী কাৰবিলাক কিনো 1 লিটাৰ পেট্ৰলৰ ঠাইত 1 লিটাৰ কেৰাচিন কোনোবাই দিবনে ইয়াত থকা মানুহখিনি যিখিনি জানা বুজা মানুহ কোনোবাই দিব না নিদিয়ে কিয় দাম বেছি কেৰাচিন দাম কম পেট্রোল দাম বেশি কিন্তু পেট্রোল নিদি কেরোসিন কোনোবাই দিব না নিদিয়ে সেই ইঞ্জিন আমার সেই বডিটোৰ আৰামৰ কাৰণে কিনা বাইকটোত 1 লিটাৰ পেট্রোল আমি 1 লিটাৰ কেরোসিন আমি ঢালিবলৈ টান পাওঁ পইচা দি কিনিছোঁ বাইক বা কাৰ কিন্তু আমাৰ এই বডিটো ইমান মূল্যৱান বস্তু যেটো ফ্ৰী ওপৰালাই দিছে কিমান বেয়া বস্তু আমি দিছোঁ মদ ভাং বিড়ি চিগাৰেট দুনিয়াৰ কেমিকেল ৰাসায়নিক পদাৰ্থ মদ ডেইলি যে গৈ আছে আমি কেতিয়া অলপ চিন্তা কৰিছোঁ না কাৰণ এটা টোটাল ফ্ৰী পাইছোঁ এটা অংগ যেতিয়া নষ্ট হয় কিডনি এটা যেতিয়া নোহোৱা হয় তেতিয়া সি বুজি পায় যে কিডনিৰ মূল্য কিমান এটা চকু যেতিয়া নষ্ট হয় সি বুজি পায় চকুৰ মূল্য কিমান তেতিয়া ওপৰৱালাৰ নাম ভগৱান ৰাম আল্লাহ তার আগত কিন্তু আমি চিন্তা নকৰোঁ অনবৰত এতিয়াই যাই খাম এই যে ৰেগুলাৰ যে বেয়া বস্তু আমি দি আছোঁ গোটেই বডি অৰ্গেনবিলাক এইবিলাক গৈ কি কৰে অক্সিডেটিভ ষ্ট্ৰেছ তৈয়াৰ কৰে ভিতৰত যিয়ে লাহে লাহে প্ৰতিটো অংগ প্ৰত্যংগ চেল গোটেইবিলাকক ক্ষতি সাধন কৰে আৰু টক্সিনবিলাক ভিতৰত জমা হয় চেলবিলাক মৰি এইবিলাকো জমা হয় বিভিন্ন ধৰণৰ টক্সিনবিলাক আউট কৰাৰ বিকল্প কোনো ৰাস্তা নাই গাড়ী এটা নষ্ট হোৱাৰ লগে লগে আমি কি কৰিম গেৰেজত দিম চাফা কৰি লওঁ সাৰ্ভিচিং কৰি লওঁ এই বডিটো সাৰ্ভিচিং আমি জীৱনতো কৰা নাই হয়নে তো ইয়াত যিখিনি ইনগ্ৰিডিয়েণ্ট আছে প্ৰথম কাম ই কৰিব ডিটক্সিফিকেশ্যন অৰ্থাৎ আমাৰ শৰীৰত থকা যিমান টক্সিনবিলাক আছে ডিটক্সিফিকেশ্যন কৰি আউট কৰিব ওৱান কাইণ্ড অফ সাৰ্ভিচিং 2 নম্বৰ কাম কৰিব cell regenerate
ডেইলি হাজাৰ হাজাৰ চেল, লাখ লাখ চেল আমাৰ ভিতৰত আছে। ডেইলি হাজাৰ হাজাৰ চেল যেনেকৈ মৰি গৈ আছে, তাতকৈ বেছি আকৌ ডেইলি চেল উৎপন্ন হৈ আছে। চেল যদি উৎপন্ন নহ'লেহেঁতেন আমাৰ বডিটো ইমান দিনে নোহোৱা হ'ব। এই চেল ৰিজেনেৰেট কৰাৰ ক্ষেত্ৰত, শক্তিশালী কৰাৰ ক্ষেত্ৰত, নতুনকৈ উৎপন্ন কৰাৰ ক্ষেত্ৰত এই প্ৰডাক্ট আমাৰ ইয়াত যিখিনি ইনগ্ৰিডিয়েণ্ট আছে হেল্প কৰিছে। 3 নম্বৰ কাম কৰিছে বুষ্টিং, অৰ্থাৎ আমাৰ শৰীৰৰ চেলবিলাকৰ যিটো এনাৰ্জি দৰকাৰ, ভিটামিন, মিনাৰেল, এন্টিঅক্সিডেণ্ট, কাৰ্বহাইড্ৰেট, ওমেগা 3 ফেটি এচিড যিবিলাক দৰকাৰ, টোটাল বস্তুবিলাক আমাৰ ইয়াত আছে। খোৱাৰ লগে লগে এইবিলাক কি কৰিছে, চেলবিলাকক এক্টিভ কৰিছে, শক্তি দিছে, এনাৰ্জেটিক কৰিছে, অৰ্গেনবিলাক শক্তিশালী কৰিছে, ইমিউনিটি ষ্ট্ৰং কৰিছে। 4 নম্বৰ গাৰ্ড হেল্থ, আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বস্তু গাৰ্ড হেল্থ। আমাৰ স্মল ইণ্টেষ্টাইন যিটো আছে তলকৈ আৰু বৃহৎ যিটো আছে, তাৰ মাজতে যিমান খাদ্য বস্তু খাওঁ তাত এটা কি হয়, ফিল্টাৰিং হয় বস্তুবিলাক। এটা গাট, এটা কিহৰ পদাৰ্থ এটা কি আছে চাকৰি, তাৰ পৰাই 70-80-90% বেমাৰবিলাক তাৰ পৰাই সৃষ্টি হয় যদি সেইটোত যদি কিবা প্ৰব্লেম থাকে। আৰু এই গাৰ্ড হেল্থৰ ওপৰত একদম এক্সেলেণ্ট, যিটো আজি বহুত কোম্পানী ৰিচাৰ্চ কৰি কৰি গাৰ্ড হেল্থৰ ওপৰত বহুত ৰিচাৰ্চ কৰি কৰি আজি বহুত মেডিচিন, বহুত ধৰণৰ চাৰ্জেল তৈয়াৰ কৰি আছে, যিটো ৰাজু ছাৰে 2016 চনৰ আগতে ৰিচাৰ্চ কৰি ওলাইছে। তেখেতক অনুকৰণ কৰি বহুত কোম্পানী আজিকালি ওলাই আছে। এই 4টা কাম কৰে, এই 4টা কাম মানে টোটাল বডিত, টোটাল চিষ্টেমৰ ওপৰত কাম কৰিব, যাৰ কাৰণে যিকোনো মানুহ খাব, খোৱাৰ লগে লগে আমি ভাল রেজাল্ট না পাবও পার, আমার বুড়ে কিছু বলতে এলাও করতে অলপ সময় লাগলেও পারে, কিন্তু গ্যারান্টি রেজাল্ট পাবো। রাজু স্যার একটা কথা কইছে, যত এলোপ্যাথিক, আয়ুর্বেদিক, হোমিও যেতিয়া হাত দাঙি দিছে, তারপর আমার কাম প্রোডাক্ট স্টার্ট করেছে কাম। ইনকিউরেবল ডিজিজের ক্ষেত্ৰত আমার কাম করার কারণেই আমার বেদলি যায়, যেবিলাক ইনকিউরেবল, কিউর নহয়, তাতে কিউর করার কারণেই আমার বেদলি যায় গ্লোবাল প্রবিলিটি। এনেকুৱা ধৰণৰ এটা মিৰাকেল বস্তু আমাৰ হাতত আছে। টোটাল যিকোনো, আৰু এটা কথা কৈছোঁ, এই যে যিবিলাক এক্সট্ৰাক্ট বেছ প্ৰডাক্ট চাব, তাত ষ্টেৰইড থাকে, চিন্থেটিক থাকে, যাৰ কাৰণে সৰু বাচ্চাই খাব নোৱাৰে, লিখা থাকিব। সৰু বাচ্চা খাব নোৱাৰে, গৰ্ভৱতী খাব নোৱাৰে, লেক্টেটিভ মাদাৰ বাচ্চা গাখীৰ খোৱা খাব নোৱাৰে, তাৰপিছত বোলে ডায়ালিচিছ পেচেণ্ট খাব নোৱাৰে, ইমাৰ্জেঞ্চি কোনোবাই মেজৰ অপাৰেশ্যন কৰিছে খাব নোৱাৰে, এনেকুৱা ধৰণৰ বহুত গাইডলাইন দিয়া থাকে। আমাৰ প্ৰডাক্টত কোনো গাইডলাইন নাই, কাৰণ টোটাল এই ষ্টেৰইড ফ্ৰী, কেমিকেল ফ্ৰী। আপনি সৰু বাচ্চাও খাব পাৰে, গৰ্ভৱতী খাব পাৰে, লেক্টেটিভ মাদাৰ খাব পাৰে, ডায়ালিচিছ পেচেণ্ট খাব পাৰে, এনি কাইণ্ড অফ মানুহ, সৰুৰ পৰা মৃত্যুৰ আগলৈকে এনেকুৱা এটা বস্তু আমাৰ হাতত আছে। বেমাৰ যেহেতু ষ্টেৰইড নাই, যাৰ কাৰণে খোৱাৰ লগে লগে কোনোবাই অনুভূতি নাপাবও পাৰে, কিন্তু আপুনি ধৈৰ্য ধৰিব দিব, 2 মাহ, 3 মাহ, 4 মাহ খোৱাৰ পাছত তাৰ বেমাৰ ভাল হ'বই, কাৰণ সেইখিনি ইনগ্ৰিডিয়েণ্ট ইয়াৰ ভিতৰত দিয়া আছে। তো ইমান ধুনীয়া এটা প্ৰডাক্ট আমি পাইছোঁ, ইমান ধুনীয়া এটা মালিক পাইছোঁ। এতিয়া দুটাত আমি ছেটিছফাই নে? নিশ্চয় ছেটিছফাই। তাৰ পাছত এতিয়া মই ফাৰ্ষ্টত এটা কথা কৈছিলোঁ কি, আমি শান্তিপূৰ্ণ জীৱন ব্যৱস্থাত 2টা বস্তু দৰকাৰ। এই প্ৰডাক্টটো প্ৰমোট কৰিলে, এই প্ৰডাক্টৰ লগত জড়িত হ'লে, কনচেপ্টটো যদি আমি আঁকোৱালি লওঁ, আমি কি পাম? এটা আনপেৰালেল কনচেপ্ট পাইছোঁ। আজিৰ মাৰ্কেটত এনেকুৱা লাজবাব কনচেপ্ট আপোনালোকে খুব কম পাব, নাপাব। এই কনচেপ্ট সম্বন্ধে অলপ আলোচনা কৰিছোঁ।